ভীষণ সংকটত অসমীয়াৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ। বাৰিষাৰ কালমূৰ্তি ধাৰণ কৰা ব্ৰহ্মপুত্ৰত এতিয়া একাঠু পানী। বুঢ়ালুইত এতিয়া খৰালি হলেই পৰিণত হয় মৰুভূমিলৈ। অস্বাভাৱিকভাৱে ব্ৰহ্মপুত্ৰ শুকাইছে। চিন্তিত নদী পৰীয়াবাসী। ইটো বছৰৰ পিছত সিটো বছৰত উদ্বেগজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। নৈপৰীয়া এতিয়া আশংকাৰ মাজত। ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোকসকলে জীৱন জীৱিকাৰ বাবে এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। নদীপৰীয়াসকলে এই ব্ৰহ্মপুত্ৰৰ পৰাই খৰি ধৰি মৎস্য চিকাৰ কৰি হাজাৰ হাজাৰ পৰিয়ালে জীৱন জীৱিকাৰ সন্ধান লৈ আহিছে। এইদৰে নদীখনৰ ইতিহাস নাইকিয়া হৈ গলে পেটে ফাটে মৰিব হাজাৰ হাজাৰ পৰিয়ালৰ। অন্যহাতে কেৱল মাজুলীতেই নহয়, ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এতিয়া 10-15 কিলোমিটাৰলৈ এতিয়া কেৱল বালি আৰু বালি। সুবিশাল ব্ৰহ্মপুত্ৰ এতিয়া মৰুভূমিত পৰিণত। শুকান বালিৰ বিশাল বিশাল চাপৰিৰ মাজত হেৰাই গৈছে স্বাচ্ছন্দ্য প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। উজনি নামনিৰ ভিন্ন প্ৰান্তৰ লগতে নদীদ্বীপ মাজুলীতো দুৰ্ভাগ্যজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বাৰিষাৰ সময়ত সাগৰ সদৃশ পৰিৱেশ কাল ৰূপ ধাৰণ কৰি খহনীয়াত শালমৰা, কামজাম, চুচৈমাৰী, ভকত চাপৰি আদিকে ধৰি মাজুলীৰ ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ জলৰাশি এইদৰে অস্বাভাৱিকভাৱে কমি যোৱাক লৈ নদীপৰীয়া ৰাইজ এতিয়া চিন্তিতহে হৈ পৰা পৰিলক্ষিত হৈছে। দক্ষিণ পাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ প্ৰায় 5 কিলোমিটাৰ নদীপথ নাৱেৰে যাব লগা হোৱাৰ পৰিৱৰ্তে এতিয়া ব্ৰহ্মপুত্ৰৰ বালিত মটৰ চাইকেল লৈ অথবা খোজকাঢ়ি যাব পৰাৰ